জয় জয়তে কৃষ্ণগুৰু আশ্ৰমক প্ৰণাম জনালোঁ। আমি আহিলোঁ কৃষ্ণগুৰুৰ আশ্ৰম চাবলৈ। ময়ো প্ৰথমবাৰ আহিছোঁ ইয়াতে। মানুহে কয় খুব ভাল লাগে বুলি, সেইকাৰণে মই বোলো যাওঁ এবাৰ চাই আহোঁ সৰ্থেবাৰী। মেইন গেট, আমি গেটত আছোঁ। আপোনালোককো দেখাই যাম, আপোনালোকে চাই যাওক। খুব ভাল লাগে বুলি শুনিছোঁ। লগৰবিলাক আহিছে আগদিনাখন, কিন্তু মই আহিব পৰা নাছিলোঁ কিবা অসুবিধাৰ বাবে, আৰু ভিডিঅ'টো দিয়াটো অলপ পলম হ'ল মোৰ। মই ঘৰত নাছিলোঁ, মই ব্যস্ত আছিলোঁ। গতিকে ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাব, চাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে। ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু পুখুৰীটো ডাঙৰ পুখুৰী একেবাৰে। এইটো ৰাস্তা, একেবাৰে ভিতৰলৈ যোৱা ৰাস্তা এইটো। এইটো পুখুৰীৰ মাজত আৰু এটা মন্দিৰ বনাই আছে। এইটো অজস্ৰ মানুহ হৈছিল বোলে, অজস্ৰ লাখ লাখ মানুহ আহিছিল ইয়াতে। কিন্তু এতিয়া মানুহ সিমান নাই, তথাপিতো আছে আৰু এনে হ'লেও আহি থাকে মানুহ চাবলৈ। এইটো টাৱাৰ, কৃষ্ণগুৰু আশ্ৰমৰ টাৱাৰ বুলি জানিছোঁ। এইটো পুখুৰীৰ মাজত আছে। পুখুৰীতো ডাঙৰ ডাঙৰ মাছ আছে। আহকচোন চাওঁ, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। কৃষ্ণগুৰু আশ্ৰমৰ গেটকেইখন চায়ে ভাল লাগে। ধুনীয়া ধুনীয়াকৈ বনাই ৰাখিছে গেটকেইখন, ইমান ধুনীয়া লাগিছে। এইবিলাক ফুলৰ গছ, ফুল নাই বাৰু এতিয়া, কিন্তু ফুলৰ গছ ধুনীয়াকৈ সজাই ৰাখিছে, ইমান ধুনীয়া লাগিছে আহি। আৰু এইটো পদুম ফুলৰ আকৃতিত বনাইছে ঘৰটো, ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। ইমান ভাল লাগিছে তাৰমানে আহি, বহুত ভাল লাগিছে। আপোনালোকে আহক এবাৰ চাবলৈ, খুব ভাল লাগিছে আহি মোৰ। আৰু ঘৰটোৰ চিলিঙত চব পদুম ফুলৰ বনাই ৰাখিছে, একেবাৰে ডিজাইন দিছে। কেমেৰাত নধৰে, ইমান ডাঙৰ ডাঙৰ। মেইন থাপনাৰ ওচৰলৈ যাওঁ আহক। কৃষ্ণগুৰু 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 বুলি লিখা আছে ৱালত। খুব ধুনীয়া লাগিছে, ইমান ডাঙৰ ডাঙৰ ঘৰবিলাক, বহুত ডাঙৰ, ইমান চাফ চিকুণ, ওপৰলৈ বহুত ওখ। তাত মৌৰ চাক আছে, বহুকেইখন মৌৰ চাক আছে, বহুত কেইখন ডাঙৰ ডাঙৰ মৌৰ চাক। বহুত ভাল লাগিল আহি, আৰু ইমান ডাঙৰ ডাঙৰ ঘৰ চাওকচোন, বহুত ডাঙৰ। অলপ আগৰ পিনে যাই চাওঁ।
চাওক ইমান দূৰত, ইমান ডাঙৰ একেবাৰে ঘৰটো। বহুত দূৰত আছে থাপনাখন, বহুত দূৰত। বলকচোন যাওঁ, তাত ওচৰত চাওঁ। তাত কৃষ্ণগুৰুৰ আসন আছে বহা, আৰু থাপনাত চাকি জ্বলিয়ে থাকে এনি টাইম। এইটো চাকি, বহুত ডাঙৰ চাকি, গ্লাছৰ ভিতৰত আছে। এইটো জ্বলিয়ে থাকে এনি টাইম। আৰু মেইন থাপনা তাত আছে শৰাই। কিমান ধুনীয়া, একেবাৰে চাফ চিকুণ কৰি ৰাখিছে। কৃষ্ণগুৰুৰ আসন। দোকান আছে এখন, বহুত চাফ চিকুণ কৰি ৰাখে। আৰু ফটো এটা দাগেই নাই, এনেকুৱা ইমান ধুনীয়া মানে পৰিপাটি কৰি ৰাখিছে, জিলিকি থাকে একেবাৰে। বলক আগৰ পিনে আকৌ চাওঁ, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। খুব ভাল লাগে ইয়াতে আহি, বহুত পৰিষ্কাৰ তাৰমানে, চাই থাকক। ইয়াৰ ৰাস্তাবিলাকো খুব চাফ চিকুণ কৰি ৰাখে, পৰিষ্কাৰ হৈ থাকে, কোনো এটা পাত নাই, কোনো লেতেৰা হেৰি নাই, ইমান ধুনীয়া। ইয়াৰ এইপিনে গাড়ীও চলে, সৰু গাড়ীবিলাক। এই মানুহখিনি অনা নিয়া কৰে, সৰু গাড়ী চলে এইপিনে। খুব ধুনীয়া আৰু তাৰমানে, আপোনালোকে আহিব, আহি চাবচোন এবাৰ, খুব ধুনীয়া লাগে তাৰমানে, যাবৰ মনে নাযায় ইয়াত আহিলে। ইয়াত আৰু কিবা পক্ষী আছে, চাব লগচোন। এইটো আছে ময়ূৰ আছে, এইটো ময়ূৰ আছে। আৰু আগৰ পিনেও আছে ময়ূৰ আছে, আৰু কিবা আছে আৰু এইটো ময়ূৰ। দানা খাই আছিলে ময়ূৰটোৱে, কিন্তু মই নেদেখা বস্তু এটা দেখিলোঁ, ফটোত দেখিছিলোঁ, এইটো বাস্তৱত দেখা নাই মানে। আৰু এইটো ধনেশ পক্ষী, মই দেখা নাছিলোঁ, মানে টিভিত দেখিছোঁ আৰু ফটোত দেখিছোঁ, কিন্তু এনেকৈ দেখা নাছিলোঁ। ধনেশ পক্ষী খুব ধুনীয়া চৰাই এইটো। আৰু এইপিনে চাওক কি ধুনীয়া আৰু জেগাখিনি, একো লেতেৰাই নাই, চব চাফ চিকুণ কৰি ৰাখিছে, ইমান ধুনীয়া। বলক আগৰ পিনে আকৌ চাওঁ, এইবিলাক ফটো উঠি আছে,
উঠাই আছে, ফটো উঠি আছে, চবখিনি কৰি আছে আৰু বলক চাওঁ। কি নাম তোমাৰ? হা হা? পবিত্ৰ প্ৰাণ শইকীয়া। কোন জেগাত ঘৰ? শিৱসাগৰ। তুমি ইয়াতে থাকা? কিমান বছৰ হ'ল? 6। গুহাৰ ভিতৰত যাম। আমি এতিয়া গৈ আছো গুহাৰ ভিতৰত। কৃষ্ণগুৰুৱে বহিছিলে না থাপনাত না ধ্যানে কৰিছিল নাজানো, মই দেখা নাই। এইটো গুহাতে আছিল বুলি শুনিছোঁ। ধুনীয়াকৈ চাকি জ্বলিয়ে থাকে, কিন্তু এন্ধাৰ ভিতৰতো একেবাৰে খুব এন্ধাৰ। আৰু ওপৰৰ পিনে যাই আপোনালোকক দেখাই আছোঁ। গুহাৰ পৰা ওলাই আহিলোঁ মই। এইখনো আসন একেবাৰে তলত আছে। এইটো গুহাৰ নিচিনাই একেবাৰে তলত। এইটোত হয়তো কিবা এটা আছে। বলক চাওঁ। ইয়াতে বিচনা আছে আৰু থাপনা আছে। ইয়াতে মোৰ অনুমান শুইছিল নেকি, মই নাজানো দেই। একেবাৰে ক্ষমা কৰি দিব। কমেণ্ট কৰি জনাবচোন এইটো কিহৰ কাৰণে ৰাখি থৈছে, ইয়াতে কি কৰিছিলে। যোনে জানে জনাব কমেণ্ট কৰি। বলক আৰু আগৰ পিনে যাই আপোনালোকক দেখাওঁ। আপোনালোকে চাই থাককচোন।